এক গুৰুত্বপূৰ্ণ খবৰ ৰূপহীহাটৰ ৩ নং বোৰবন্ধাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ শাহুৱেক আৰু স্বামীয়ে মিলি হত্যা কৰাৰ অভিযোগ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ পাৰিবাৰিক কন্দলৰ বাবেই ৰছীৰে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ স্বামী সুমন মণ্ডল আৰু শাহুৱেকৰ বিৰুদ্ধে মহিলাগৰাকীক ৰছীৰে ডিঙি চেপি হত্যা কৰি স্বামী আৰু শাহুৱেকৰ ঘৰৰ পৰা পলায়ন কৰা হত্যাকাৰী স্বামী সুমন মণ্ডল আৰু শাহুৱেকক বিচাৰি আমবাগান আৰক্ষীৰ অনুসন্ধান আৰম্ভ ঘটনাস্থলীত আমবাগান আৰক্ষী আৰু স্থানীয় দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। কওকচোন দাদা ঘটনাটো কি হৈছিলে? ঘটনাটো হৈছে আমাৰ ৩ নম্বৰ ভোৰবন্ধা সুমন মণ্ডলে তেখেতৰ ঘৰত আগৰ পৰা ঘৈণীয়েকৰ লগত তেখেতে বাৰী কিবা কন্দল এটা লাগি থাকে। আগতো তেনেকৈ কেইবাবাৰ এনেকৈ কৰিছে। কৰাৰ পিছত আমি ছোৱালীটো ঘৰত আহিছিলে, আকৌ সি লৈ গ'ল আৰু ছোৱালীটো এনেও সি পলাই লৈ গৈছিলে। এতিয়া বয়স নহৈছিলে, তথাপিও ৰাজি মিলি পেলাই দিছিলোঁ। এতিয়া নিয়াৰ পিছত তেখেতে আজি ৰাতিপুৱা 7টামান বজাত সুমন মণ্ডলৰ মাকে আৰু তাৰ সুমন মণ্ডলৰ ঘৈণীয়েকে তেখেতে কাষৰ বুঢ়ীয়ে দুজনে কিবা এটা পেচাব কৰি আছিলে হঠাৎ। পিছত আমি বজাৰত আহি গৈছোঁ। বজাৰত অহাৰ পিছত আমি শুনা পাইছোঁ যে সুমন মণ্ডলে তাৰ ঘৈণীয়েকক এই গলাত ৰছী লগাই চুচুৰাই মাৰি পেলাইছে। পিছত মাৰি পেলাৰ পিছত তেখেতে পলাইছে। তেখেতক আমি পোৱা নাই। কাক পোৱা নাই? সুমন মণ্ডলক। সুমন মণ্ডলৰ মাকক পলাইছে? দুইটাকে পলাইছে। পিছত আমি লগে আমাৰ গাঁওবুঢ়াক জনাইছোঁ। আমাৰ গাঁওবুঢ়াই লগে আমাৰ আমবাগান আৰক্ষী থানাত জনাইছে। আমাৰ আৰক্ষী ছাৰ গৈছে, গৈ পেলাই তেখেতে ডেড বডিটা উঠাই আনিছে। আনাৰ পিছত এতিয়া আমাক পোষ্টমৰ্টম কৰিবলৈ দিছে। আৰু এটা কথা আমি কৈছোঁ যে যিজন দুখীয়া এই কাম কৰিছে তেখেতে শাস্তি পাব লাগে, কঠোৰ শাস্তি পাব লাগে, যাতে এনেকুৱা কাম আৰু কোনোবা মানুহে নকৰে। আমি গম নাপাওঁ তেনেকুৱা। কামত গৈছোঁ, কাম কৰা মানুহ কামত গৈছোঁ। গৈ পিছত আমাৰ সৰু ল'ৰাটো গ'ল 8:30 বজাত গৈছে। সৰু ল'ৰা বোলে দেউতা দিদিক মাৰিলে। কোনে মাৰিছে? কোনে মাৰি এই তাৰ জোঁৱাইয়ে সুমন মণ্ডলে। সুমন মণ্ডল আৰু ক'ত বিয়া দিছিলে? এই ঘৰৰ ওচৰতেই, একে গাঁৱতে। তাৰপিছত তাৰ আমাৰ এই জীয়েকৰ শাহুৰি সেই আগতে মাৰিলে, পিছে মাৰিলে এই সুমন মণ্ডলে। মাৰি পেলাই সেইবাৰ এই ঘৰত লৈ আহিলে। ঘৰত লৈ আহি পেলাই এই ৰছী লগাই মাৰিলে। আপোনাৰ জীয়ৰী? জীয়ৰী। আপোনাৰ নাম, আপোনাৰ জীয়ৰীৰ নামটো? কাজলী মণ্ডল। আপোনাৰ জীয়ৰীক কোনে মাৰিছে? এই যাৰ লগত বিয়া দিছোঁ মানে স্বামীয়ে মাৰিছে। ঠাইখনৰ নাম কি আছিলে? ৩ নং বোৰবন্ধা। স্বামীৰ নাম কি আছিলে? সুমন মণ্ডল। আপোনাৰ ছোৱালীজনীৰ বয়স কিমান হ'ব? 25-26। পূৰ্বৰ পৰাই কিবা পাৰিবাৰিক কন্দল আছিল নেকি? নাই, নতুনকৈ কাজিয়া লাগিছে ন? ল'ৰা ছোৱালী কেইজন আছিলে? এই ল'ৰা 2জনী। কাজিয়া কি পূৰ্বৰ পৰাই আছিলে নেকি? ঘৰত সদায় কাজিয়া হৈ থাকে নেকি? এইটো কৰি থাকে। একেবাৰে এই হলো বুঝেই না ঠিক